বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। জিমবোৰ বন্ধ কৰি থৈছে। জিমবোৰ বন্ধ কৰি ৰখাটো কিমান গ্ৰহণযোগ্য? অলৰেডিটো সকলোবিলাক খোলা দিছে। শ্বপিং মল খোলা দিলে, সকলো দোকান পোহাৰ যিমান য'ত আছিলে সকলো খোলা দিলে, কিন্তু জিম কিয় বন্ধ কৰি থৈছে? সেই কথাটো ভাবি পোৱা নাই। জিম কিয় বন্ধ? য'ত আমি শৰীৰটোক নিৰোগী কৰি ৰাখোঁ, য'ত আমি শৰীৰটোক সুস্থ কৰি ৰাখোঁ, য'ত নেকি আমি শৰীৰটোক সবল কৰি ৰাখোঁ, য'ত আমি নিৰোগী হওঁ, য'ত আমাৰ ইমিউনি ছিষ্টেম বুষ্ট হয়, য'লৈ গ'লে আমাৰ ডায়েবেটিছ প্ৰেছাৰ আদি কমে, ডায়েবেটিছ প্ৰেছাৰ নহয়, সেই অনুষ্ঠানবোৰ, সেই প্ৰতিষ্ঠানবোৰ কিয় বন্ধ কৰি থোৱা হৈছে? কিয় বন্ধ কৰি থোৱা হৈছে জিমসমূহ? চৰকাৰে কিয় এতিয়ালৈকে জিমসমূহ খুলি দিয়া নাই? এইটো ডাঙৰ প্ৰশ্ন। য'ত নেকি আমি নিৰোগী হ'ব পাৰোঁ, সেই নিৰোগী অনুষ্ঠানসমূহ বন্ধ কৰি ৰখা হৈছে। কিন্তু কিয়? বাকীটো সকলো খোলা দিলে, তেন্তে সকলোবিলাক বন্ধ কৰি ৰাখিব লাগিছিল। শ্বপিং মল খোলা দিছে। শ্বপিং মলত কিমান মানুহ গোট খায় আপোনালোকে হয়তো জানে। শ্বপিং মল গোটেই দিনটো বা ৰাতিলৈকে খোলা থাকে, কিন্তু জিম এটা সময়ত বন্ধ হয়, এটা সময়ত খোলা হয়। কিন্তু সেই জিমসমূহ বন্ধ কৰি ৰখা হৈছে। এইটো ভাবিবলগীয়া প্ৰশ্ন। য'ত অকল আমাৰ শৰীৰটোৰ বা মাচুল আমি গ্ৰ'থ বা বুষ্ট কৰিব নাযাওঁ, আমি জিমত নিজৰ শৰীৰটোক নিৰোগী কৰিব যাওঁ। নিজৰ যিখিনি আমাৰ বেমাৰ হয়, সেই আমি বহুত বেমাৰৰ পৰা আমি শাৰীৰিক পৰিশ্ৰমৰ দ্বাৰা আমি পৰিত্ৰাণ পাব পাৰোঁ। কিন্তু সেই কথাটো হয়তো চৰকাৰে উপলব্ধি কৰা নাই। আমি বেয়া পোৱা নাই, জিম বন্ধ কৰি থৈছে। হয়তো আগত বন্ধ কৰিলে আমি বেয়া পোৱা নাছিলোঁ, কিন্তু আমি এতিয়া মাত মাতিছোঁ কিয় গম পায়নে? যেতিয়া সকলোবিলাক খোলা দিলে অৰ্থাৎ জিমটো বন্ধ কৰি থৈছে। তাৰ কাৰণ কি হ'ব পাৰে? আমি এগ্ৰী আছোঁ যে জিমত যিকোনো চৰকাৰৰ যি নীতি নিৰ্দেশনা দিয়ে আমি সেইখিনি মানিবলৈ আমি মান্তি আছোঁ। যদি বোলে জিমত দুজনকৈ যাব পাৰে, তেন্তে দুজনকৈ যাবলৈ মান্তি আছোঁ। বোলে জিমটো গোটেই চেনিটাইজ কৰি চলাব লাগিব, গোটেই চেনিটাইজ কৰিবলৈ মান্তি আছোঁ। কিন্তু জিম খোলা দিয়াটো আমি বিচাৰিছোঁ। যিসকল ব্যক্তি, যিসকল যুৱক জিমসমূহৰ লগত জড়িত হৈ নিজৰ ভোক নিবাৰণ কৰিছিল, নিজৰ পৰিয়াল চলাইছিল, নিজৰ সমস্যা সমাধান কৰিছিল, আজি সেইসকল লোক কি হৈছে? ৰাস্তা ঘাটলৈ ওলাই আহিব লগা অৱস্থা হৈছে, ভিক্ষা খুজিব লগা অৱস্থা হৈছে ঘৰ চলাবৰ কাৰণে। আজি এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। মই চৰকাৰলৈ এটাই অনুৰোধ কৰিছোঁ যে পাৰিলে আপোনালোকে জিমসমূহ খুলি দিয়ক। যিখিনি ৰুল ৰেগুলেশ্যন আছে সকলোখিনি মানি চলিম। আৰু যিখিনি আপোনালোকে ৰুল ৰেগুলেশ্যন বান্ধি দিব, জিমসমূহ খুলিলে এনেকুৱা কৰিব লাগিব, এনেকুৱা কৰিব লাগিব, আমি সকলোবিলাক মানিবলৈ মান্তি আছোঁ। প্লিজ আপোনালোকে জিমসমূহ খুলি দিয়ক। য'ত গ'লে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়, য'ত গ'লে আমাৰ নিৰোগী হওঁ, সেই অনুষ্ঠানসমূহ খুলি দিয়ক প্লিজ।